সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধেমাজি জিলা আৰু জোনাই সদৰতো এই শ্মশান যাত্ৰা কাৰ্যসূচীৰ যোগেদি আমি বিজেপি চৰকাৰখনক আচলতে আমি হকিয়াই দিব বিচাৰিছোঁ যিহেতু এই বিজেপি চৰকাৰখনে আচলতে মূল্য বৃদ্ধিকে মূল আধাৰ হিচাপে লৈ পেলাই শাসনৰ বাকজৰি লৈ আহিছিলে তাৰ পিছতো তেখেতসকলে প্ৰত্যেকটো বস্তুতে প্ৰত্যেক দিনাই আচলতে মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় অত্যাৱশ্যকীয় সামগ্ৰী বজাৰলৈ যেতিয়া যায় মানুহে আচলতে এখন জুইৰ হালৰ মাজেৰে অহা নিচিনা অনুভৱ কৰিবলৈ বাধ্য হৈছে প্ৰকৃতপক্ষে কিন্তু যিসকল আচলতে প্ৰকৃত কৃষক এই কৃষকসকলে কিন্তু মূল্য পোৱা নাই ইয়াতে আচলতে মধ্যভোগী দালাল শ্ৰেণীয়ে আচলতে মূল্য বৃদ্ধি কৰি পেলাই সমগ্ৰ জনসাধাৰণক আচলতে বিপথে পৰিচালিত কৰিছে আৰু যেতিয়াই মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন সংগঠন বা ৰাইজে মাত মাতিবলৈ বিচাৰে তেতিয়া একাংশত মন্ত্ৰী বিধায়কে বিভিন্ন তুচ্ছ তাচিল্যমূলক বক্তব্যৰে আচলতে গোটেই ইছ্যুটোক আচলতে ডাইভাৰ্ট কৰি দিয়াৰ চিন্তা চৰ্চা কৰে যেতিয়াই ৰাইজ একত্ৰিত হ'বলৈ লয় তেতিয়াই তেখেতসকলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা কয় যেতিয়াই বিজুলীৰ বিল বাঢ়িছে বুলি কয় তেতিয়াই গছৰ তলত জিৰণি ল'বলৈ কয় যেতিয়াই সুৰাৰ দাম বাঢ়িছে বোলে কোনোবাই আগতে যদি দুপেক খাইছিলে এতিয়া এপেক খাব লাহে লাহে আধা পেক খাব এনেধৰণৰ আচলতে তেওঁলোকৰ কেৱল তুলুঙা মন্তব্যৰে এখন ৰাজ্য চলাই আছে এই বিভাগটো আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেইদিনাখন ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে 50 টকাৰ পৰা 5000 টকা হ'লেও তেওঁৰ তাৰমানে কোনো ক'বলগীয়া নাই গতিকে এনেধৰণে এজন যোগান মন্ত্ৰী আচলতে যোগান বিভাগটো চলাই থাকিবলৈ তেওঁ বহি আছে নেকি গতিকে আমি আহ্বান জনাইছোঁ যথেষ্ট সময় আহি আছে এতিয়াও 24লৈ সময় আছে 26লৈ সময় আছে আপোনালোকে আচলতে বুজি লোৱা নিশ্চিতভাৱে ভাল হ'ব যদি বুজি নলয় অনাগত সময়ত কিন্তু থলুৱা খাটি খোৱা জনসাধাৰণে যে আপোনালোকক প্ৰত্যুত্তৰ দিব সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ উঠিছে আৰু ৰাইজ ৰাজপথলৈ ওলাই আহিছে কিন্তু আপোনালোকে বিভিন্ন ধৰণে আচলতে বিভেদগামী কিছু প্ৰথাৰে আপোনালোকে এই ৰাজ্যৰ যি সংগ্ৰামখন আচলতে মষিমূৰ কৰি দিয়াৰ চিন্তা চৰ্চা কৰিছে ই আচলতে গৰিহণাৰ যোগ্য আৰু আপোনালোকলে আচলতে আমাৰ পুতৌ জন্মিছে আপোনালোকে এই দেশখন পৰিচালনা কৰাৰ নামত হাজাৰ হাজাৰ কোটি টকা আচলতে ধাৰ লৈছে আৰু এই ধাৰবিলাক আচলতে ধাৰবোৰৰ পৰা আচলতে নিৰ্মূল হ'বৰ কাৰণে আপোনালোকে যেনেধৰণৰ আচলতে কুপন্থা হাতত লৈছে সি আচলতে গৰিহণাৰ যোগ্য আৰু এনে কাৰ্যৰ পৰা আপোনালোক আঁতৰি থাকক নহ'লে অনাগত সময়ত যে আপোনালোকক দিল্লীৰ পৰা দিছপুৰলৈকে কিন্তু সমগ্ৰ জাতিটোৱে যে বিদায় দিব সেই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে ধন্যবাদ আমি কেৱল শাক চব্জিৰ মূল্য বৃদ্ধিৰ কথা কোৱা নাই ইয়াতে আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আচলতে কি কাৰণে হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ইয়াতে ডিজেল পেট্ৰলৰ আচলতে যিটো কেৰিং চাৰ্জ ডিজেল পেট্ৰলৰ যেতিয়ালৈকে মূল্য বৃদ্ধি হ্ৰাস নহ'ব তেতিয়ালৈ কোনো সামগ্ৰীৰ যে মূল্য বৃদ্ধি হ্ৰাস নহ'ব এই কথাটো ইতিমধ্যে স্পষ্ট এই কথাখিনি আচলতে চৰকাৰেও জানে কিন্তু তেখেতসকলে যি এই যে হিতাধিকাৰী সৃষ্টি কৰি পেলাই হাজাৰ হাজাৰ কোটি টকা যে আমাৰ লুণ্ঠন কৰিছে আমাৰ জনসাধাৰণৰ খাটি খোৱা টেক্সৰ পইচাবিলাক যে লুণ্ঠন কৰিছে যদি এই হিতাধিকাৰীক যদি এই হিতাধিকাৰীসকলৰ যদি এই পইচাবিলাক যদি নিদি যদি আমাৰ কল কাৰখানাসমূহ যিবিলাক আচলতে বন্ধ হৈ আছে এইবিলাক যদি খোলাৰ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াহ'লে বহুতো আমাৰ নিবনুৱা সমস্যাও সমাধান হ'লহেঁতেন আৰু মূল্য বৃদ্ধিও হ্ৰাস হ'লহেঁতেন এই কথাটো স্পষ্ট তেখেতসকলে বিহু পাতিছে আমাৰ ক'বলগীয়া নাই তাৰ নামত 100 কোটি টকা খৰচ এতিয়া বোলে দিহানাম পাতিব তাৰ নামত বোলে 300 কোটি টকা খৰচ আকৌ বোলে তেওঁলোকে বোলে বিভিন্ন ধৰণে হিতাধিকাৰীক এইবাৰ বোলে কি অৰুণোদয় আঁচনি নে কি তাত আকৌ 50 টকা বঢ়াই দিছে এইবিলাকৰ প্ৰয়োজনীয়তা ক'ত আমাৰ যি খাটি খোৱা দৰিদ্ৰ জনসাধাৰণে আজি বিলাহী 1 কেজি কিনি খাব পৰা নাই আজি মিঠাতেল 1 লিটাৰ কিনি খাব পৰা নাই দাইল 1 কেজি কিনি খাব পৰা নাই কেৱল চাউলগিটাৰে মানুহে প্ৰটিন ভিটামিন চব পাব বুলি বিজেপি চৰকাৰখনে ভাবি লৈছে কিয় দৰিদ্ৰ জনসাধাৰণৰ মনৰ ব্যথাখিনি কিয় বুজিবলৈ চেষ্টা কৰা নাই বুজিবলৈ চেষ্টা কৰক কিন্তু আমি এটা কথা বাৰম্বাৰ কৈ আছোঁ 24লৈও সময় আছে 26লৈও সময় আছে অনাগত সময়ত যদি এনেধৰণে আচলতে ৰাইজৰ দাবীক যদি আওকাণ কৰে তেতিয়াহ'লে কিন্তু অনাগত সময়ত যে ৰাইজে যে প্ৰত্যুত্তৰ দিব এই নিৰ্বাচনীভাৱে প্ৰত্যুত্তৰ দিব এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট ধন্যবাদ HS উত্ৰিছাৰনাय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पोकेन इंलिश सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 7002271 929 आरो 700
2131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।